নমস্কাৰ বন্ধু-বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া বৰ্তমান আছোঁ আমাৰ ঘৰৰ ওচৰতে। মোৰ লগত আছে এজনী মাইকী হাতী আছে। তো এই হাতীজনীৰ ওপৰত উঠি পেলাই ক'ত যাম আমি? কলগছ ভাঙিব যাম আৰু কলগছ আনি হাতীৰ কাৰণে আমি লৈ আহিম গৈ পেলাই ভাঙি। তো উঠি গ'লোঁ ওপৰত, হাতীৰ ওপৰত এতিয়া আমি বহি আছোঁ। তো এয়া যিখিনি বস্তু মানে কলগছ আছিল সেইখিনি চাফা কৰি আছে এতিয়া। তো মোৰ লগত আছে ভাইটিৰ নাম কি? তোমাৰ নামটো কি? মোৰ নাম বিকাশ। তো এই ভাইটিয়ে আমাৰ হাতীজনী চোৱা চিতা কৰে আৰু এই হাতীজনীৰ নাম হ'ল জয়তৰা। তো আগতেও ভিডিঅ' বনাইছে বহুতে। তো এতিয়া হাতীৰ পিঠিত উঠি আমি গৈ আছোঁ কলগছ আনিবৰ কাৰণে। এতিয়া এই বাৰীখনলৈ আমি গৈ আছোঁ। এই তাত কলগছ আছে বহুত, তাৰ পৰা কলগছ লৈ আহিম। এই জংঘলৰ মাজত, বাৰীৰ মাজৰ পৰা কল আনিব লাগিব, ধেমালি কথা নহয়। বহুত জংঘল আছে, জংঘলখিনি চাফা কৰি যাব লগা হৈছে। আৰু চোৰাটোৰ পাতো আছে ন? চোৰাটোৰ পাতেতো নধৰে। নধৰে। আমাৰ গাত লাগিলে আমাৰ পূৰা ধৰিব, আমাৰ একদম অৱস্থা নোহোৱা হৈ যাব। তো এইখিনি কলগছ আমি এতিয়া ভাঙিম। তো এনেকৈয়ে 3ডালমান কলগছ আমি বৰ্তমান থলোঁগৈ ৰাস্তাত। এতিয়া আকৌ নিব আহিছোঁ। এইফালে 4ডালমান আৰু ভাঙি থোৱা আছে, সেইডালো লৈ যাম একেলগে। ইমান ডাঙৰ কলগছ নিয়াটো সম্ভৱেই নহয়। তো কমকৈ নিব লাগিব, কাৰণ হাতীটোকো ইমান কষ্ট দিব নোৱাৰোঁ। বাটলৈকে ওলাই বৰ্তমান 8টা কলগছ লৈ যাম একেলগতে বান্ধা জেগাত। তাৰমানে ৰাস্তালৈ উলিয়াই একেলগে 8ডাল কলগছ চুচুৰাই লৈ যাব। ভাবক কিমান শক্তি আছে। হৈ গ'ল, কলগছ ভঙা হৈ গ'ল। এতিয়া ইয়াৰো লৈ যাব লাগিব। আৰু 2ডাল আছে না? আৰু 2ডাল ভাঙিব আছে। 6টা হৈ গ'ল, 6টা। আৰু 2ডাল আছে, সেই 2ডাল লৈ আহি পেলাই আমি লৈ যাব পাৰিম। আৰু 2ডাল নিলে হৈ যাব। আৰু 2ডাল ভাঙি থৈছে তাত, 2ডাল এতিয়া লৈ যাম। তাৰপিছত এইবিলাক বহুত সৰু আছে, এইবিলাক ল'ব লাগিব। এইবিলাক এটা কল বেয়া আছে, এটা সৰু আছে, ল'ব। সেইটো ডাঙৰটো এইটো বেয়া আছে। বেয়া না? এডাল ডাঙৰ কলগছ ভাঙিছিলে, কিন্তু এডাল ভাল নহয়, বহুত পচা হয়। ইয়াৰ পৰা এডাল ভাঙিম। ইয়াৰ পৰা এডাল ভাঙিম এতিয়া।
আগের ডুব আগের ডুব আগের ডুব আগের ডুব আরে দিলে ওপর ধর আগের ডুব মানে এই হাতীজনী থাকে কাজিৰঙাত 6 মাহৰ কাৰণে কাজিৰঙাত থাকে তো পূজাৰ পিছতে হাতীজনী যাবগৈ তো তাত 6 মাহ তাত ছাৰ্ভিচ কৰিব চৰকাৰী চাকৰি না তো মানুহেও চাকৰি নকৰে কিন্তু হাতীয়ে চাকৰি কৰে এনেকৈ 8ডাল কলগছ একেলগে টানি লৈ যাব ধেমালি কথা নহয় বিৰি শু থৈ দে ইয়াতে ন ইয়াতে এতিয়া থৈ দিম ইয়াতে থৈ দিলে আৰু এতিয়া তো সন্ধিয়া আহি ইয়াৰ পৰা আকৌ লৈ যাব তো এতিয়া হাতীটো যাবগৈ মই এতিয়া ইয়াত নামিম এতিয়া যাব আমাৰ বদলগুৰি আগত মেঘালয় কাঠমাণ্ডাৰত যাব ধুনীয়াকে মালিকৰ ঘৰত গা পা ধুব আৰু দানা চানা খুৱাম তাতে আমাৰ লগতে দিনত থাকিব আৰু ভাটিবেলা 4টা বজাত বান্ধিবলৈ লৈ আহে তো একে সন্ধিয়া আনি ইয়াত বান্ধিবহি তো এইখিনি আপোনালোকক দেখুৱালোঁ অলপ তো হাতীয়ে কেনেকৈ কলগছ ভাঙে কেনেকৈ কলগছ আনে তো ভিডিঅ'টো কেনেকুৱা হ'ল জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এতিয়া মই হাতীটোক বিদায় দিম হাতীটো বহিলে তো মই নামিম এইফালেই নামিম ন এইফালেদিও পৰা যাব এইফালেদিও পাৰিবি দুইফালেদি পাৰিবি তো নামি লওঁ উঠোতে সহজ নামোতে অলপ কঠিন এতিয়া জয়তৰা গুড মৰ্ণিং দি দিছে আপোনালোকৰ সকলোকে ৰাতিপুৱাই তো ভাল লাগিল ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এই ভাইটিলৈও বহুত ধন্যবাদ এইখিনি বস্তু দেখুওৱাৰ কাৰণে তো এইটোৱে ভিডিঅ' আছিল তো বাই বাই জয়তৰা বাই বাই দি দে তয়ো বাই